হেতি বহুত দীঘল বিৰতিৰ পিছত আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আনিলো, য'ত এই কিউট আৰু মৰম লগা ল'ৰাটোৱে নিজৰ কৰ্মত বিশ্বাস ৰাখি আপোনালোকৰ মাজত আকৌ সেই মৰম আৰু ভালপোৱা বিচাৰি আহিছে। নমস্কাৰ, মই চিৰঞ্জিত আৰু আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনালো। হয়তো বহুতে মোক পাহৰিয়ে গ'ল আৰু হয়তো বহুতৰ মনতো আছে। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ভাবিলো মোৰ নতুন দোকানখনেৰে আৰম্ভণি কৰা যাওক। গতিকে সময়মতে আমি ওলাই আহিলো দোকান খুলিবলৈ বুলি। আমি মানে পিছে দেউতা আৰু মইহে দেই। প্ৰথমে আহি আমি আমাৰ ম'ম' ষ্টলৰ টেবুলখন উলিয়াও, যোনখন মই সম্পূৰ্ণভাৱে নিজৰ হাতেৰে তৈয়াৰ কৰিছো, লগতে এইখন। তাৰ পিছত এফালে দেউতাই জেগাখিনি চাফ চিকুণ কৰি টেবুলখন ৰেডি কৰা মানে মই সিফালে গাড়ীৰ পৰা বস্তুবোৰ নমাব ললো। পিছে মই নিজ হাতেৰে বনোৱা আৰু ডিজাইন কৰা টেবুলখন কেনেকুৱা লাগিছে এবাৰ জনাবচোন কমেণ্টত। দেউতাৰো কিন্তু যথেষ্টখিনি সহায় আছে। এতিয়া টেবুলখন ৰেডি হোৱাৰ পিছত মই কামবোৰ আৰম্ভ কৰিব ধৰিলো। এতিয়া ফাইনেলি ঢাকনখন মাৰি নিজৰ কিউট মুখখন চাই লিখি লৈ লগাবলৈ গলো আমাৰ আজিৰ মেনুখন, ঠিক এনেদৰে। দোকানখন পিছে কেনেকুৱা লাগিছে জনাবচোন দেই। তেনেকৈ ৰাতিলৈ সকলোবোৰ বস্তু শেষ হ'ল আৰু টাউনত মানুহো নোহোৱা হ'ল আৰু অৱশেষত দোকান সামৰিলো। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই।